बाक्सानि सालबारियाव आमसुआ माखासे दाबिफोरखौ लानानै 2 घन्टा सोमावसारदों। रायजोनि दाब दाब ओनसोलफोरजों लोगोसेनो दिनै बाक्सानि सालबारियावबो आमसुनि बानजायनायाव 2 घन्टा गोख्रों सोमावसारो। बे हाबाफारियाव बाहागो लानाय मावथिफोरा आखाइ आखाइ बेनार लानानै आधार कार्ड मोननायनिफ्राय गोजानाव थानांनाय सुबुंफोरनो आधार कार्ड होनाय, सरकारि फरायसालिफोरखौ बन्द खालामनायनि थांखिखौ थाबैनो बोखारनाय, फरायसुला फरायसुलिफोरनि बेसेन नाङै फरा बिजाब जगायनायखौ बन्द खालामनायनि थांखिखौ थाबैनो बोखारनाय, माइनरिटि मुसलमानफोरनो बसुन्धरा 2 बिथांखियाव सोसननाय बायदि दाबिफोरखौ लानानै गोख्रों सोमावसारो। सोमावसारगिरिफोरा बिजेपि सरकार हाय हाय, गिबि मन्त्रि हिमन्त बिश्व शर्मा गो बेक बायदि स्लगानजों सालबारि महकुमा बेंगिरि मावख'खौ गोमखांहोयो। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে ছাত্ৰৰ আমচুৰ কেন্দ্ৰীয় সমিতি নিৰ্মলমৰ্গে আমি বাক্সা জিলাৰ আমচুৱে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট মহকুমা অধিপতি কাৰ্যালয়ত সন্মুখত অৱস্থান ধৰ্মঘট কৰি আছোঁ। আমাৰ দাবীসমূহ হ'ল যিসকল লোকক আধাৰ কাৰ্ড চৰকাৰে প্ৰদান কৰা নাই সেইসকলক আধাৰ কাৰ্ড প্ৰদান কৰিব লাগে। আপোনালোকে জানে আধাৰ কাৰ্ডৰ বিভিন্ন সমস্যা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত নামভৰ্তি কৰিব নোৱাৰে, আধাৰ কাৰ্ডৰ অবিহনে আপোনাৰ চৰকাৰী ৰেচন কাৰ্ড পাব নোৱাৰে। আমাৰ আধাৰ কাৰ্ড অনতিপলমে চৰকাৰে আধাৰ কাৰ্ডৰ যি বাতিল কৰিছে এইটো আধাৰ কাৰ্ড আমাৰ প্ৰদান কৰিব লাগে। লগতে যিসমূহ স্কুলত মানে বিদ্যালয় বন্ধ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিদ্যালয়সমূহ গ্ৰহণ প্ৰত্যাহাৰ কৰিব লাগে। আৰু যিসকল বিদ্যালয়ত স্কুলৰ অনুপাতে শিক্ষক ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক কম হৈছে সেইসমূহ স্কুলত শিক্ষক প্ৰদান কৰিব লাগে। আৰু লগতে আমাৰ যি দাবী যি সমস্যা অনাগত দিনত এই দাবী সমস্যা চৰকাৰে গ্ৰহণ নকৰে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। আপোনালোকে জানে সমগ্ৰ অসমৰ লগতে আমাৰ বাক্সা জিলাতে এই ধৰ্মঘট অৱস্থান পালন কৰিছোঁ। আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন আমি কাৰ্যসূচী আৰম্ভ হাতত লৈছোঁ। সমগ্ৰ অসমতে আমচুৰ উদ্যোগত প্ৰত্যেকখন জিলাই জিলাই আমাৰ 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী হাতত লোৱা হৈছে। আমি বাক্সা জিলা আমচুৱে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। চাওক, আজি চৰকাৰে যিসমূহ সিদ্ধান্ত লৈ আছে সেইখিনি সিদ্ধান্ত অসমৰ জনগণৰ কাৰণে দুৰ্ভাগ্যজনক। চাওক, স্কুলসমূহ বন্ধ কৰি চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি যেতিয়া চৰকাৰ এখনে মদৰ দোকানৰ লাইচেঞ্চ দিব গৈ আছে সেইখন অসম শিক্ষাৰ দিশত কেনেকৈ আগবাঢ়ি যাব। আপোনাৰ চাওক, যিসমূহ সংখ্যালঘু লোকসকলৰ NRCৰ সময়ত মানে বায়'মেট্ৰিকৰ দ্বাৰা যিসমূহ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে সেইসমূহ এতিয়ালৈকে আধাৰ কাৰ্ড মানে বনাব পৰা নাই। চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে। এইখিনি অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান কৰিব লাগে। যিসকলে আধাৰ কাৰ্ড পোৱা নাই তেখেতসকলক আধাৰ কাৰ্ড প্ৰদান কৰিব লাগে। তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াৰ যি সমস্যা এইটো অসমৰ সকলোৱে গম পায়। গৰাখহনীয়া সমস্যা বহুত ডাঙৰ সমস্যা। সেই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে। তাৰ পাছত চাওক, আপোনালোকে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই। আমি দাবী জনাইছোঁ যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই অতি সোনকালে সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে। আমি আজি কেইবাটাও দাবী হাতত লৈ আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমি চৰকাৰক দাবী জনাইছোঁ আমি যিসমূহ আমাৰ দাবী আছে দাবীসমূহ অতি সোনকালে মানে সমাধান কৰাৰ পৰিকল্পনা কৰক। অন্যথাই আমি আমচুৰ ফালৰ পৰা অসমত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।